বনাই আছে? চুজিৰ এটা ৰেচিপি বনাম বনোৱাছো মই চাওঁ কি বনোৱা। চুজিৰ এটা ৰেচিপি ইয়াতে লৈছোঁ মই 1 কাপ দৈ আৰু 1.5 কাপ চুজি আৰু মিক্স কৰি আধা ঘণ্টা থৈ দিছোঁ। এতিয়া এইখন উপ্পাম বনোৱা টাৱা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ, তো ইয়াতে বনাম। আৰু লগত কি আছে এইটো? এইটো তুমি বনাইছা। উতলিব দিয়া এইটো। এতিয়া কণীত অকণমান মই অইল লগাই লৈছোঁ। এইটো অইল ফ্ৰী ৰেচিপি হয়। অইল ফ্ৰী নে কম অইল? কম অইল। মই অকণমান মালপোৱা বুলি কৈ এইবিলাক। কেইটা হ'ল ইয়াতে? 1 2 3 4 5 6 7 8 9 10 11 12। এতিয়া আমি বনিম। মই চাইছোঁ এখন দিব লাগিব। কিমান দেৰি? around 5 মিনিট। তাতে চিমত থাকিব নেকি? বাকী আজি কি প্লান তোমাৰ? কি কৰিবা আজি? হা? তাতে কি ওলমাই থৈ দিছা তুমি? এইটো আটাৰ পেকেট কামত আহিব। কি কাম কৰিবা? এইটো ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰিম। আচ্ছা আচ্ছা। শান্তি সিং অসমৰ যোগাৰু পৰিয়াল ন? মানে ইণ্ডিয়া আমাৰ যোগাৰৰ কাৰণে এক্সপাৰ্ট ন? তুমি চুপটো অকণমান চুই দিয়া আকৌ তোমাৰ ৰেচিপি। মই কি চুই দিছোঁ? বনাইছে তুমিয়ে। এই কামবিলাক হোৱাৰ পিছত নাম্বাৰটো বনাব আহিছোঁ। হয়নে? নাম্বাৰ নহয়, এইটো হেৰি কি তুমিয়ে কয় এইটো? বনাইছা। মই এনে ডাইলগ এটা আছে ন তোমাৰ হেৰি কি বুলি কয় এইটো? এই হোৱা যেন নিমখ দিয়ে বুলি কয় যে কিবা এটা ডাইলগ এটা। খোৱা আঞ্জাত নিমখ দিয়া। এইটো হৈছে আৰু তুমি বনাইছা মই নিমখ দিব আহিছোঁ আৰু। হ'ল নেকি তোমাৰ? হৈছে চাগে ন? চুপটো মনে কৰি দিয়া। বন্ধ কৰি দিয়া। হ'ব দিয়া। হৈ গ'লি তোমাৰ? চাওঁ। আচ্ছা ওলোটা বাজিয়া। এতিয়া এনেকুৱা হয় আৰু। চাওঁ চাওঁ। আচ্ছা ওকে ওকে। লাডু লাডু। মাংস আৰু। মানে কি কম তেলৰ মালপোৱা আৰু। কম তেলৰ। এইটো একচুৱেলি বইল টাইপৰ হৈ যাব ন? ভালে এইটো। আমাৰ নিচিনা পেটলা মানুহবিলাকৰ কাৰণে ভাল আৰু। পেটলা নহয় বাৰু ইমান। যিবিলাক মানুহে মানে ডায়েট এইবিলাক অলপ হেৰি কৰে ন, কণ্ট্ৰল কৰে ন, অলপ মানে নিজৰ হেল্থটোক লৈ কনচাৰ্ণ হয়, সিহঁতে এই ৰেচিপিটো ট্ৰাই কৰিব পাৰে আৰু। ইনগ্ৰিডিয়েণ্টছ কি বুলি ক'লা তুমি? চুজি 1.5 কাপ আৰু দৈ 1 কাপ মিক্স কৰি আধা ঘণ্টা মিক্স কৰি থৈ দিব লাগে। আচ্ছা ফ্ৰিজত নেকি? ফ্ৰিজত নথলেও নৰ্মেল। নৰ্মেল আচ্ছা মিক্স হ'ব দিব লাগিব আৰু। মিক্স হ'ব দিব লাগিব। আচ্ছা এনেকুৱা টাৱা হ'লে বেছি ভাল আৰু। এনেকুৱা নহ'লে নাথাকে নেকি? অলপ কি ব্যৱহাৰ কৰিম? এনেকুৱা নৰ্মেল টাৱাতো দিব পাৰি, কিন্তু চাইজটো অলপ মুকৰা হ'ব। ইয়াত মানে গোল ধুনীয়াকৈ গোল লৈছে আৰু। চাইজটো ধুনীয়া হৈছে দেখিব। চাৰ্ভ কৰিব ভাল হ'ব। গতিকে হৈ গ'ল নেকি? মাতা নাই মোক যে। হৈ গ'ল। আৰু কি নেক্সট আৰু আছে নেকি বাকী? আৰু অকণমান আছে। আৰু কেতিয়ামান হ'ব? এনেকুৱাই হ'ব। 10টা মানে হ'ব নেকি? 10-12টা। বঢ়িয়া তেতিয়াহ'লে। খোৱাৰ সময়ত চাম আৰু ন? তুমি কৰা পিছত বাৰু। হ'ল নাই? হ'বই আৰু। কি বনাইছা আৰু এতিয়া? এতিয়া চুজিৰ ৰেচিপিটো মানে আমি অলপমান ফ্ৰাই কৰিম। কোনখিনি? এইবিলাক ফ্ৰাই কৰিবা। তাৰপিছত চুজিখিনি ফ্ৰাই কৰিবা। চুজি এইকেইটা হ'ল ন?
তাৰপিছত আমি নৰ্মেলখিনি নৰ্মেলকৈ খাব পাৰোঁ এনেকৈ বনাই কিনে খাব পাৰি নেকি বনাই কিনে তো ইনগ্ৰেডিয়েণ্টছ লৈছোঁ আমি পিঁয়াজ কেপচিকাম বিলাহী দুটামান নহৰু আচ্ছা আৰু কালাৰৰ কাৰণে অকণমান কাশ্মীৰী মিৰ্চ আচ্ছা আচ্ছা ঠিক আছে আৰু কি মিঠাতেল মিঠাতেল পতঞ্জলি নেকি পতঞ্জলি পতঞ্জলি জিন্দাবাদ হা কি বুলি কয় লোকেল 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 নহয় ৰে কি কয় এইটো ঘৰুৱা 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 নহয় ৰে কি কয় এইটো মানে কি কয় তোমাৰ বাবাজীয়ে কয় ন আয়ুৰ্বেদিক বস্তু সঁচাই মানে ঠগাইহে আছে দে হয় জানে তেল গৰম হৈছে ন তুমিহে ঘৰৰ গৃহিণী আৰু এইটো গৃহিণী আমাৰ কাঠৰ মেডিকেল গ'ল মেচিনডাল গ'ল কি কাটো হয় চৰি কাঠনে বাঁহৰ একোৱে দিয়ে নেকি গোটেইখিনি একেলগে দিছোঁ কেপচিকাম ন দূৰে দূৰে দিছোঁ মই খাম আৰু তুমি বনাই আছোঁ মই ৰেকৰ্ডিং কৰি আছোঁ ময়ো খাওঁ বহুত ডাঙৰ ভিডিঅ' হৈ যাব বিলাহী কি দি দিবা অকণমান দেৰিকৈ কিমান কৰিছে আৰু কেপচিকাম এতিয়া বিলাহী দিম ভোক লাগিছে সোনকালে কৰা কৰে জলকীয়াও দিবা নেকি দুটা কৈছা দুটা তিনিটা যিমান খাই যিমান দম আছে আৰু নিজৰ ৰাতিপুৱা অলপমান ধ্যান দিব লাগিব আৰু না আমাৰ অসমত স্পেচিয়েল জলকীয়াই পায় কি নাম কওঁনে জলকীয়া নহয় স্পেচিয়েল মানে সেইটো জলকীয়াটোৰ নাম কোৱাচোন কি এইটো আৰু এটা ইনগ্ৰেডিয়েণ্টছ দি আছোঁ তুমি দেখুৱা আকৌ This is for color. মই জলকীয়াৰ কথা যে কৈ আছোঁ তোমাক জলকীয়াটোৰ নাম হৈছে স্পেচিয়েল জলকীয়া মানে এইটো টিকা পোৰা জলকীয়া কোনটো জলকীয়া সেইটো নহয় এই টিকলা টিকলা থাকে দেখা নাই তুমি সেইটো নাম টিকা পোৰা চাবাচোন উইকিপিডিয়া মাৰি সঁচাকৈ মাই গড কি না টিকা পোৰা আৰু যদি শুদ্ধ ভাষাত জলকীয়া কটি পোৰা জলকীয়া ইয়াত নিমখ দিলোঁ আমি সোৱাদ অনুসাৰে মানে তুমি কুকিং চেনেলে খুলিব যেন লাগিছে কি কুকিং চেনেল খুলিব যেন লাগিছে মোৰ খুলিব লাগিব আমি ইয়াতে চুজিটো কি চিকেনো বনাব পাৰিম নেকি ক'ত চুজিৰ চুজি এই তুমি চুজিৰ এইটো মালপোৱাটো যে বনালা তাত চিকেন দিব পাৰিম নেকি আমি মই কেনেকুৱা বনাই পোৱা হ'ব নি ট্ৰাই কৰিব লাগিব কিমান টাইম লাগিব আৰু হ'লেই আৰু এইটো লৰাই দিলে হ'ল লৰাই আছোঁ আৰু 2 মিনিট আৰু হৈছে চিমত নে কি চিমত ন গোটেই চিমত ৰেডি হৈ গ'ল হৈ গ'ল এইটো চুজিৰ কি কি আছে ৰেচিপিটো এতিয়া এইটো ন'ৰ চুপ এইটো তোমাৰ তুমি বনোৱাটো এইটো মাছৰুম আৰু এইটো মাছৰুম মাছৰুম থাকে এইটো মই যিটো এইটো পেকড হয় এইটো আৰু কি আৰু যিহেতু লগত কি দিছা তুমি? তোমাৰ হাতৰ পৰা কৰিছে এইটো বনাইছা আৰু এইটোৰ লগততো চুজিৰ ৰেচিপিটো চুজি আমি এইটো কিন্তু হেৰি ডাইৰেক্ট যিটো টাৱাত মানে বনোৱা দেখাইছিলোঁ উপ্পম টাৱাখনত তো সেইটোৰ পৰা ডাইৰেক্ট আমি ন'ৰ চুপত দি কিনেও খাব পাৰোঁ মানে ফ্ৰাই নকৰিলেও খাব পাৰোঁ তেনেকৈ আচ্ছা দিয়া হ'ব দিয়া ভাল লাগিব আমি খাওঁ আৰু এতিয়া কিমান লাগিছে আমি হেৰি কৰোঁ গান চাওঁ এতিয়া আৰু তোমাৰ আমি খাম এতিয়া অ'কে বাই বাই